আজলি ভৰি দৈত্যকী আজিৰ পৰা তোমাৰ হাতত কৰিলো অৰ্পণ। উঠা উঠা মোৰে আজলি ভৰি দৈত্যকী জ্ঞাতে বা অজ্ঞাতে কৰে যদি কিবা দুখ ক্ষমা দৃষ্টিৰে লবা শুধৰা আৰু তোমাৰ মৰমৰ পৰা কেতিয়াও বঞ্চিত নহয়। আমাৰ মিত্ৰতাৰ বান্ধোন অটুট আৰু যুগমীয়া হৈ ৰয়। কেতিয়াবা কুতুক বাক্য কৰিছিলো কৰোঁ আজি এই বিদায় বেলাত সকলোবোৰ পাহৰি যা। আশীৰ্বাদ কৰিছো অন্তৰ জাৰি প্ৰতিত্ব গৌৰৱে হৈ মহিয়ান সুপুত্ৰ বিহ ধৰণীৰ বুকুত মহাৰাজ উপৰ্জিত আছে ৰথ সিংহদ্বাৰ যাব পাৰে আপুনি নিজ ইচ্ছামতে। নিজেই ধৰি বাক ধৰি আপুনি ৰথ বৰ কন্যা দুয়োকে দিও আগবঢ়াই বলা বলা বৃদ্ধ উপবেশন কৰা ৰথৰ ওপৰত দৈবগী
আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো নিজৰ ভূতক সাৱধান কৰি দিছে আকাশবাণীয়ে খুৱাই দিছে মোৰ দেৱতাৰ মৃত্যু দেখি এই মোৰ অথাৰ চিত্তত নাচিব লাগিছে আৰু দুই বহুৰ অহিভক্তিয়ে উতলি উঠিছে উৰাহানে কৰ নাই মোৰ কোনো শত্ৰু দেৱ ৰক্ষাখণ্ডৰ কিন্ন সকল জোৰে জোৰে উন্মাত্ততাৰ হাতী মেলি দিয়া বজাৰ আনন্দ আনন্দ উৎসৱ আজি সংসাৰ মথুৰা মথুৰা নদী প্ৰলয়ৰ সূচনা কৰা শিৱ মাতৃ যেন ভস্মভূত হৈ মিলি যায় ধূলি অতি সুস্থ তোৰ মুক্ত তৰোৱাৰে অহৰ্নিশে তাকে বাস কৰি সেইফালৰ পৰা যাকে ৰক্তপৰিত মহাৰাজৰ মৃত্যু দূৰত চিৰকাললৈ সন্দেহবদ্ধতে ভালদৰে বুজিছো মই অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ এই কংস সেইকাৰণে তাৰ প্ৰতিকাৰ মই নিজেই কৰিম নতুন মিটিব আৰু চিনেহা মানি ভৱিষ্যত ভাগ্যৰবী দুয়োজনে গান পাতি সুবিধা নহয় যি মিলন বান্ধোনেৰে বান্ধি দিলো তোমাৰ দুইটিকে সেই মিলনে আনন্দ তাৰে আজি সুন্দৰ প্ৰতিদান আমি তাত গড়াল উঠি বেশ বেশ কথা সেই হব নহল অন্যথা কিন্তু কিন্তু কংসৰ মৰণ জানো মমতা আছে যত মানে বিষয় দিলে বন্ধন বিচাৰ সঙ্গে সাথে পুঁজি গড়ি আছে উক্ত সমাপ্ত কংসৰ মৃত্যু দ্বার বিরাট Be
তাত সকলোৱে কংসত কি কোৱা বাসুদেৱ নালাগে কৰিব বাসুদেৱ বিলম্বই মিলাই বাসুদেৱ তুমি কোৱাটোৱেই ৰজা মই যেনে ইচ্ছা সেই বিধান প্ৰথমে দৈৱকী কৰিছিল আছে তাৰ পাছত চাম দৈৱকীৰ হাতত অষ্টম সন্তানে কেনেকৈ কৰিব পাৰে ৰাজহুৱা আৰু তাৰ ভয়ত পুহি গাখীৰ খুৱাই এই মুখ্য কংসই নিজকে জগতবাসী বুলি দিব পাৰিছে যুক্তি তোমাৰ হিতাকাংক্ষীবোৰ বাসুদেৱ সাজু কবি দৈৱকীৰ কণ মানে কংসৰ মৰণ মানে দৈৱকীৰ পাণ তেন্তে মানে প্ৰতিজ্ঞা পালিব মানে বিফল দিব সন্তানৰ যদি পাৰা তাত মোৰ নাই অলপ তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো দৈৱকী